হেল্ল' মই এয়াৰটেল কোম্পানীৰ ফালৰ পৰা মঞ্জিতে কৈছিলোঁ আপোনাৰ চিম কাৰ্ডখন ৰিচাৰ্জ শেষ হৈ গ'ল এইটো মোৰ সিম নহয় এইটো যাৰ সিম আছিলে এই মানুহটোৱে মৰি থাকিলে চৰি হা আপুনি কিয় চৰি ক'লে গম পাইছো আপুনি ইয়াক মাৰিলে ন ঐ যোগেন দা ইফালে আহক দাদাক মাৰ্ডাৰ কৰা মানুহটো পাই গ'লো মই কেলে মাৰিম মোৰ দুখ লাগিছে কাৰণে মই চৰি ক'লো হা আপুনি কেনেকে গম পালে ইয়াৰ ৰিচাৰ্জ শেষ হ'ল বুলি আপুনি মৰা মানুহটোৰ নাম্বাৰ কেনেকে পালে কাৰণ মই কোম্পানীৰ ফালৰ পৰা কৈছোঁ ঐ যোগেন দা সোনকালে আহক এই মাৰ্ডাৰ কৰা মানুহটোৰ কোম্পানীও আছে মই মাৰ্ডাৰ কৰাৰ কথা কোৱা নাই আপুনি কথা পাতি থকা চিম কাৰ্ডটোৰ কোম্পানীৰ কথাহে কৈছোঁ তেতিয়াহ'লে মৰা মানুহজনৰ নাম্বাৰ কেনেকে আহিলে আৰু কেনেকে চিনি পায় আৰু কেইটকাত মাৰিলি আৰু কি কম তহঁতি বহুত ভাল মানুহজনক মাৰি পেলালি মোৰ কথাটো শুনক এই মানুহজন যে মৰিলে আপোনাৰ কোনোবা হয় নেকি একো নহয় হা কি হা কৈছ মোৰ দাদা হোৱাৰ কাৰণে মোক দুখ লাগি আছে আৰে মই কৈছোঁ যে চিম কাৰ্ডখন ৰিচাৰ্জ কৰিলে চিম কাৰ্ডটো চলি থাকিব নহ'লে বন্ধ হৈ যাব হে ভগৱান আপুনি কি সিম কাৰ্ড চলাৰ কথা কৈছে আপোনালোকে মানুহজনকে মাৰি বন্ধ কৰি দিলে ঐ যোগেন দা এই নাম্বাৰটো এতিয়াই থানাত কমপ্লেইন কৰক এই কাষ্টমাৰ ছাৰ্ভিচৰ চাকৰিটো আজিয়ে ৰিজাইন দি ঘৰলৈ যোৱাই ভাল হ'ব নহ'লে মই কেতিয়া জেল খাম মই একো নিজে ধৰিব পৰা নাই